কাৰণ এটা কাউন্সিল এটা মিচিং জাতিৰ কাৰণে এটা কাউন্সিল বনাইছিল আৰু এই কাউন্সিলটো গণতান্ত্ৰিকভাৱে ইয়াৰ গতিশীলতা দিবৰ কাৰণে ইলেকশ্যন পাতি দিয়া হৈছিল আৰু এই ইলেকশ্যনটো পাতিব নোৱাৰাৰ কাৰণ তেওঁলোকে দৰ্শাব পৰা কিবা গভৰ্ণমেণ্টৰ পইচাৰ অভাৱ হৈছে ইলেকশ্যন পাতিবলৈ বা দেশত কিবা দুৰ্ভিক্ষ হৈছে যাৰ কাৰণে পাতিব পৰা নাই সময়ত বা তেনেধৰণৰ কিবা এটা কাৰণ এটা দৰ্শাব পৰা নাই অৰ্থাৎ মিচিং ৰাইজৰ কাৰণে গঠিত মিচিং অট'নমাছ কাউন্সিলটো যিটো ফাণ্ড আছে এই ফাণ্ডটোক তেওঁলোকে কিবা কৰিবৰ কাৰণে মই এইটো স্পষ্টকৈ নকওঁ বা সেই ফাণ্ডটো অপব্যয় কৰিবৰ কাৰণে যে তেনেকুৱা টাৰ্গেট কৰিছে এনেকুৱা নিচিনা লাগে কাৰণ ইলেকশ্যন পাতিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে তেনেকুৱা কোনো পৰিস্থিতি উদ্ভৱ হোৱা নাই আৰু চৰকাৰৰ যদি পইচা নাই তেতিয়া বেলেগ কথা চৰকাৰে হাত দাঙি দিয়ক যে আমাৰ পইচা নাই কিন্তু এনেকুৱা অৱস্থাটো ইলেকশ্যন হৈ যোৱাৰ পাছত আকৌ ইণ্টাৰিম কাউন্সিলৰ কাৰণে তেনেকৈ টাৰ্গেটেড লেজিছলেশ্যন অৰ্থাৎ তেওঁলোকে কৰিম বুলিয়ে এমেণ্ডমেণ্ট কৰি লৈছে এইটো জনস্বাৰ্থৰ কাৰণে এমেণ্ডমেণ্ট কৰা নাই এইটো মিচিং ৰাইজৰ উন্নতিৰ কাৰণে মিচিং ৰাইজৰ স্বাৰ্থত এই মানে এমেণ্ডমেণ্টটো কৰা নাই ঠিক তেনেকুৱা সোণোৱাল কছাৰীটো কৰিছে অৰ্থাৎ যিমানবোৰ কাউন্সিল আছে এতিয়া বড়ো কাউন্সিল যদি ইলেকশ্যন পাতিব পাৰে মিচিং কাউন্সিল কিয় ইলেকশ্যন পাতিব নোৱাৰে সেইটো হ'ল আমাৰ প্ৰশ্ন গতিকে ইয়াৰ উদ্দেশ্য নিশ্চয় আছে আৰু সময়ে সময়ে পৰমানন্দ চাহিঙাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আহিয়েই আছে আপোনালোকে পেপাৰে মিডিয়াত আপোনালোকে এইটো পাই আছে যে দুৰ্নীতিৰ কথা উত্থাপন হৈয়ে আছে কিন্তু এনেকুৱা ব্যক্তি ৰণোজ পেগুৰ সম্বন্ধীয় হোৱাৰ কাৰণেই তেওঁৰ নেতৃত্বত ইণ্টাৰিম কাউন্সিল এটা পাতিবৰ কাৰণে চৰকাৰে এটা টাৰ্গেটেড লেজিছলেশ্যন কৰি সংবিধান ইয়াৰ একখন সংশোধন কৰি এই কামটো কৰিছে এইটো অগণতান্ত্ৰিক এইটো পূৰা নীতিৰ বিৰুদ্ধে গতিকে ইয়াক আমি গৰিহণা দিছোঁ ইয়াক আমি বিৰোধিতা কৰিছোঁ সেইকাৰণে আমি 29 তাৰিখে ইয়াৰ বিৰুদ্ধে এটা ডাঙৰ প্ৰতিবাদ হ'ব আৰু আমি আইনৰ ওচৰ চাপিম কাৰণ আমাৰ বিশ্বাস আছে যে এনেকুৱা যিটো ডেজিগনেটেড লেজিছলেশ্যন মানে টাৰ্গেটেড লেজিছলেশ্যন এনেকুৱা টাৰ্গেটেড লেজিছলেশ্যন গভৰ্ণমেণ্টে কৰিব নোৱাৰে সেইটো আইনে কেতিয়াও মানিব নোৱাৰে সেইকাৰণে আমি আশা কৰিছোঁ যে আমি এই ইণ্টাৰিম কাউন্সিলটোৰ দৰে লাগিম আৰু আমি জয়যুক্ত হ'ম আৰু মিচিঙৰ কাৰণে এটা ভাল কাউন্সিল গণতান্ত্ৰিকভাৱে এটা কাউন্সিল দিবৰ কাৰণে নিৰ্বাচনৰে একমাত্ৰ উপায় গতিকে আমি সেই পদ্ধতিৰে যাবৰ কাৰণে আমি আগবাঢ়িছোঁ প্ৰয়োগ কৰিছে ইমপ্ৰেক্টিকেবল অৰ্থটো হ'ল যে তাত কোনো মানে যিকোনো প্ৰক্ৰিয়া তাত মানে কামত খটুৱাব নোৱাৰি ইমপ্ৰেক্টিকেবল হৈ আছে বুজি পাইছে আপোনালোকে ইমপ্ৰেক্টিকেবল কি কাৰণে ইমপ্ৰেক্টিকেবল হ'ল এতিয়া ধৰক 26 চনৰ ইলেকশ্যনৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা অসম চৰকাৰে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ঠিক তেনেকৈ যেতিয়া 5 বছৰ কমপ্লিট হওঁ অৱস্থাত MSCৰ কাৰণে সেইটো প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিলে ডিপাৰ্টমেণ্টে সেইটো নকৰিলে এবছৰ ঠিক আছে 5 বছৰ মূৰত এবছৰ এক্সটেণ্ড কি কাৰণে কৰিছিলে সেই এটাই কাৰণ আছিল যে সংখ্যা বাঢ়িলে সমষ্টিত মানে আগতে 40 আছিলে এতিয়া 45 হ'ল সেইকাৰণে আমি ডিলিমিটেশ্যন হ'ল যেতিয়া সেইখিনি আমি ঠিক ঠাক কৰি লওঁ আকৌ এবছৰ কি 1.5 বছৰ পিছতো সেইটো কৰি ল'ব নোৱাৰিলে সেইকাৰণে আমাৰ পেগু ছাৰে বা আমাৰ অধ্যক্ষগৰাকীয়ে কোৱাৰ দৰে সেইটো তেওঁলোকে টাৰ্গেট কৰি লৈছে টাৰ্গেটেড ৰেজিষ্ট্ৰেশ্যনৰ কথাটো বাৰে বাৰে সেইকাৰণে উল্লেখ কৰা হৈছে যে কিছুমান ব্যক্তিক বিশেষ সুবিধা প্ৰদান কৰিবৰ কাৰণেহে আৰু কিছুমান ব্যক্তিৰ মানে স্বাৰ্থ সিদ্ধিৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে ইয়াৰ বিৰুদ্ধে আমি হাইকোৰ্টৰ ৰিট পেটিশ্যন দিম ধন্যবাদ